আজি অসমীয়া ক্লাবৰ উদ্যোগত অনুষ্ঠিত অষ্টমলানি অনলাইন বক্তৃতামালাত উপস্থিত সকলোকে সাদৰ সম্ভাষণ জনাই আমাৰ আজি বৰ্ণালী কটকী ওজাৰ চমু পৰিচয় পৰ্ব দাঙি ধৰিবলৈ ওলাইছো। বৰ্ণালী কটকী ওজা অসমীয়া গীতিকাৰ অন্যতম লেখিকা, গৱেষক আৰু বক্তা। অসমীয়া বহল সাহিত্য ক্ষেত্ৰখনত গীতি সাহিত্যই যিমানখিনি পাব লাগিছিল সিমানখিনি প্ৰাধান্য পোৱা নাই যদিও গীতি সাহিত্যৰ ক্ষেত্ৰখনত বৰ্ণালী কটকী ওজা উজ্বলি উঠিছে তেওঁলোকৰ বাবে আৰু একেৰাহে লাগি থাকি গীতি সাহিত্যক নৰূপত উদ্ভাসিত কৰি তোলাৰ বাবে। অসমীয়া বিষয়ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ডিগ্ৰী লাভ কৰা বৰ্ণালী কটকী ওজা তেজপুৰৰ জীয়ৰী আৰু বৰ্তমান কৰ্মসূত্ৰে গহপুৰৰ হেমৰত আৰু গহপুৰৰ বাসিন্দা। তেওঁ ইতিমধ্যে কেইবাখনো গ্ৰন্থ প্ৰকাশ হৈছে। তেওঁ প্ৰকাশিত গ্ৰন্থসমূহ হ'ল আৰু অন্যান্য প্ৰবন্ধ, গীতি সাহিত্যৰ মগু, গীতি সাহিত্যৰ সুবাস, আধুনিক অসমীয়া জোনাকীবাটৰ অভিব্যক্তি, মৌলিক প্ৰবন্ধ সংকলন, কেইবাহমান আধা ফুলা ফুল, কবিতা সংকলন, ছায়াছবিত ৰূপকল্প, কবিতা সংকলন, মই আজিও নুবুজো, বিষয় ডক্টৰ ভূপেন হাজৰিকাৰ গীত। এইকেইখন গ্ৰন্থৰ উপৰিও বৰ্ণালী কটকী ওজাই এখনি উপন্যাসিকাও লিখি উলিয়াইছে আৰু সেই উপন্যাসিকাখন হ'ল আবেলি। তাৰ লগে লগে বৰ্ণালী কটকী ওজাৰ 10টামান গল্প বিভিন্ন কাকত আলোচনীত প্ৰকাশ হৈছে। এইগৰাকী গীতি সাহিত্যৰ গৱেষক বক্তা, গীতিকাৰ হিচাপেও আত্মপ্ৰকাশ কৰিছে। আৰু কোন তুমি শীৰ্ষক গীতিৰ দ্বাৰা গীতিকাৰ হিচাপে আত্মপ্ৰকাশ কৰিছে। শ্ৰীমতী ওজাই চিত্ৰনাট্য সুতন জননী বৰেণ্য শীৰ্ষক তথ্যচিত্ৰৰ চিত্ৰনাট্য ৰচনাৰ জৰিয়তে তেখেতে চিত্ৰনাট্য ৰচনাটো আত্মপ্ৰকাশ কৰে। ৰাজ্যিক ভিত্তিত আয়োজিত গীতি সাহিত্য বিষয়ক বিভিন্ন আলোচনা চক্ৰত এগৰাকী সমল ব্যক্তি হিচাপে তেওঁ এতিয়ালৈকে তেখেতৰ সৃষ্টিশীল কৰ্মৰ বাবে বিভিন্ন বঁটা আৰু পুৰস্কাৰে সন্মানিত হৈ আহিছে। গীতি সাহিত্যৰ সুবাস গ্ৰন্থৰ বাবে তেখেতে লাভ কৰিছে পুষ্পাদেৱী জালান সাহিত্য বঁটা। 2020 চনত সন্মানীয় ভাষা গৌৰৱ বঁটা তেখেতে লাভ কৰে। তাৰোপৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে তেখেতক বিভিন্ন সময়ত তেখেতৰ সৃষ্টিশীল কৰ্ম সম্বৰ্ধনা জনাই আহিছে। পূৰ্বোত্তৰ হিন্দী সাহিত্য একাডেমী, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজ, সদৌ অসম লেখিকা সমিতিয়ে সম্বৰ্ধনা জনোৱাৰ লগতে গহপুৰৰ বিভিন্ন সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানেও তেখেতক সম্বৰ্ধনা জনাইছে তেখেতৰ নিৰৱচ্ছিন্ন সাধনাৰ বাবে। বৰ্ণালী কটকী ওজা বৰ্তমান বিভিন্ন লেখামেলাৰ লগতে অসমীয়া গীতি সাহিত্যৰ ওপৰত গৱেষণা কৰ্মত জড়িত। আইনা নামৰ মাহেকীয়া আলোচনীখনৰ তেওঁ এগৰাকী নিয়মীয়া নিবন্ধকাৰ। তেখেতৰ সফল কৰ্মময় জীৱনলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন আৰু মোৰ এগৰাকী সহপাঠীৰ পৰিচয় পৰ্ব এনেদৰে দাঙি ধৰাৰ সুযোগ লাভ কৰাৰ বাবেও মই গৌৰৱ বোধ কৰিছো। পৰিচয় পৰ্ব ইমানতে সামৰণি মাৰিছো। ধন্যবাদ। ধন্যবাদ বাইদেউ, আপুনি খুব সুন্দৰকৈ বৰ্ণালী কটকী ওজা বাইদেউৰ পৰিচয় দাঙি ধৰিলে। এইবাৰ আজি নিৰ্দিষ্ট বক্তা বৰ্ণালী কটকী ওজা বাইদেউক বক্তৃতামালা অনুষ্ঠান আৰম্ভ কৰিবৰ বাবে অনুৰোধ জনালোঁ। ধন্যবাদ। অসমীয়া ক্লাব তেজপুৰৰ সভাপতি, সম্পাদক প্ৰমুখ্যে সকলো সদস্যলৈ মোৰ স্বাগতম জনাইছোঁ। মই অসমীয়া গীতি সাহিত্য উদ্ভৱ আৰু বিকাশ এটা ইমান বিস্তৃত আৰু বিশাল বিষয়ক
থোৰতে সামৰিবলৈ অকমান অসুবিধাও হৈছে তথাপিও মই আগতীয়াকৈ আপোনালোকক ক্ষমা বিচাৰিছো মই যিকণ জানো সেইখিনিকো মই অকমান ছুটি কৰিব লগা হৈছে তাৰ বাবে বহুত নাম থাকি যাব পাৰে বহুত কিবা কিবি থাকি যাব পাৰে আপোনালোকে মোক ক্ষমা কৰিব আগতীয়াকৈ মই আপোনালোকক অৱগত কৰিছো বিশেষ পাতনি নেমেলো মই প্ৰথমতেই বক্তৃতা আৰম্ভ কৰাৰ আগতেই আমাৰ সকলোৰে প্ৰিয় সমগ্ৰ ভাৰতবৰ্ষৰ প্ৰিয় সুৰ সম্ৰাজ্ঞী গৰাকী লতা মংগেশকাৰজীলৈ মই সশ্ৰদ্ধ প্ৰণিপাত জনাই মোৰ বক্তৃতামালা আৰম্ভ কৰিবলৈ লৈছো অসমীয়া গীতি সাহিত্য উদ্ভৱ আৰু বিকাশ অসমৰ সামাজিক আৰু সাংস্কৃতিক জীৱনৰ এটি বৃহৎ অংশ অধিকাৰ কৰি আছে সংগীতে কেঁচুৱা টোপনি যায় যিদৰে গীত শুনি শুনি কৃষক বনুৱাইও দিনটোৰ ভাগৰ আঁতৰাবলৈ আশ্ৰয় লয় গীত আৰু বাদ্যৰ তেনেদৰে বুঢ়া মেথাসকলেও কীৰ্তন ভাগৱত পাঠ কৰে সুললিত সুৰত জাতীয় ইতিহাস বিভিন্ন মনোৰঞ্জক অথবা মনোৰম কাহিনীও সংৰক্ষিত হৈ আছে মানুহৰ মুখে মুখে চলি অহা গীত পদৰ মাজতেই গীত হিচাপে গাব পৰা বহুতো কবিতাৰে সাহিত্য ভৰি আছে যিহেতু সংগীতময়তা গীত আৰু কবিতাৰো সম্পদ সেই গীতো সাহিত্য ছন্দোবদ্ধ কথাই সুৰৰ ঝংকাৰত গীতৰ সাজ পিন্ধে গীতসমূহ সাহিত্যৰ সকলো সময়ৰে পুষ্ট হোৱাৰ সুবাদতে নিঃসন্দেহে ক'ব পাৰি গীতো সাহিত্য গতিকে গীতসমূহ অসমীয়া সাহিত্যৰ অমূল্য সম্পদ পৃথিৱীৰ সকলো দেশতে সকলো জাতিৰে গীতি সাহিত্য যিদৰে আছে তেনেদৰে আছে দুই ধৰণৰ দুটা স্পষ্ট বিভাগ এটা হ'ল মৌখিক যাক লোকগীত আখ্যা দিয়া হৈছে আৰু আনটো হ'ল লিখিত অনুষ্ঠানমূলক আখ্যানমূলক আৰু বিবিধ বিষয়ক লোকগীতসমূহৰ ভিতৰত বিহুনাম আইনাম বিয়ানাম মণিকোঁৱৰ ফুলকোঁৱৰৰ গীত বাৰমাহী গীত বৰফুকনৰ গীত নিচুকনি গীত গৰখীয়া গীত টোকাৰী গীত বৰাগী গীত নাও খেলৰ গীত ইত্যাদি মৌখিক গীতসমূহে গীতি সাহিত্যৰ প্ৰথম স্তৰৰ নিদৰ্শন বহন কৰিছে মানৱীয় হৃদয়ানুভূতিৰে প্ৰজ্জ্বল এই লোকগীতসমূহে অসমীয়া গীতৰ ঐতিহ্য আৰু ঐশ্বৰ্যৰ কথাই সোঁৱৰায় যথেষ্ট প্ৰাচীন আৰু চহকী অসমৰ সংগীতৰ ক্ষেত্ৰখন নিচিগা ধাৰৰ সোঁতৰ দৰে বৈ আছে জনপ্ৰব্ৰজন জনগাঁথনি আৰু ৰাজনৈতিক উত্থান পতনৰ ইতিহাসেও ইয়াক সমৃদ্ধ কৰিছে অসমীয়া গীতি সাহিত্যৰ লিখিত নিদৰ্শন বুলি ঠাৱৰ কৰা হয় বৌদ্ধ ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যেৰে অষ্টম শতিকাৰ পৰা 1200 শতিকাৰ ভিতৰত ৰচিত চৰ্যা গীতসমূহক এই গীতসমূহ বৌদ্ধ ভিক্ষু ভিক্ষুণীসকলে ধৰ্মীয় অনুষ্ঠানত পৰিৱেশন কৰিছিল বিশেষ ৰাগ আৰু তালত নিবদ্ধিত চৰ্যা গীতসমূহ বৰ্তমান কালত অপ্ৰচলিত যদিও গীতসমূহৰ সাংগীতিক বৈশিষ্ট্যই সেইসমূহক গীত হিচাপে মূল্যায়নৰ সূচনা কৰাৰ উপৰিও অসমীয়া গীতি সাহিত্যৰ প্ৰাচীনতাৰো ইংগিত দিয়ে মই মাত্ৰ ইয়াক উল্লেখ কৰিহে যাম মই ডিটেইললৈ যাবলৈ সময় নাই গতিকে ইয়াক চমু কৰিছো প্ৰাক-শংকৰী যুগৰ অন্যতম কবি দুৰ্গা বৰৰ গীতি ৰামায়ণ গীতি সাহিত্যৰ উজ্জ্বল নিদৰ্শন প্ৰাক-শংকৰী যুগৰো আগৰে পৰা প্ৰচলিত ওজাপালি অনুষ্ঠানৰ গীতসমূহতো সংগীতৰ সকলোবোৰ বৈশিষ্ট্য বিদ্যমান ওজাপালি গীতসমূহে অসমত ধ্ৰুপদী সংগীতৰ প্ৰাচীনত্বৰ লগতে ঐতিহ্য আৰু ঐশ্বৰ্যৰ কথাও সোঁৱৰায় খ্ৰীষ্টীয় 1500-1600 শতিকাৰ সময়ছোৱাত ভক্তি আন্দোলনৰ ফলস্বৰূপে ভাৰতৰ ঠাইভেদে ভাষাভেদে বহুকেইজন গীতিকাৰৰ উদ্ভৱ হৈছিল শংকৰী যুগত গীতৰ ঐতিহ্যই অসমত ধ্ৰুপদী সংগীতৰ ক্ষেত্ৰত এক সুকীয়া পৰিচয় লাভ কৰে এই সময়ছোৱাত অসমতো কেইবাজনো গীতিকাৰৰ উদ্ভৱ হৈছিল তাৰে ভিতৰত শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱে ৰচনা কৰা বৰগীত নাটৰ গীত
আৰু ভটিমাসমূহ আৰু তেওঁলোকৰ শিষ্য প্ৰশিষ্যসকলে ৰচনা কৰা গীত কিছুমানো শংকৰী সাহিত্য আৰু সংস্কৃতিৰ অন্তৰ্ভুক্ত হৈছে। শংকৰদেৱে মুঠ 12কুৰি বৰগীত ৰচনা কৰিছিল বুলি আমি বিভিন্ন সূত্ৰৰ পৰা জানিব পাৰোঁ। মাধৱদেৱ ৰচিত বৰগীতৰ সংখ্যা 157টা যদিও দুয়োজন গুৰুৰে ৰচিত বৰগীত থাকিলগৈ 191টা। এই বৰগীতসমূহ অসমীয়া গীতিক সাহিত্যৰ দিগদৰ্শকস্বৰূপ। আনহাতে বৈষ্ণৱ যুগৰ গীতিক সাহিত্যৰ সমান্তৰালকৈ গোপালদেৱ, যদুমণিদেৱ আৰু আই পদ্মপ্ৰিয়াই ৰচনা কৰা গীতসমূহেও অসমীয়া গীতৰ প্ৰাচীনত্ব বহন কৰিছে। সেই যুগৰে আই পদ্মপ্ৰিয়াই প্ৰথম অসমীয়া মহিলা গীতিকাৰ হিচাপে এক সুকীয়া আসন দখল কৰিছে। শংকৰদেৱৰ অনুপম কীৰ্তিৰ ভিতৰত নাটৰ গীতসমূহেও বিশেষভাৱে স্বীকৃত হৈছে। পণ্ডিত সমালোচকসকলৰ মত অনুযায়ী অংকীয়া নাটকৰ গীতসমূহ অসমীয়া সংগীতৰ বহুমূলীয়া সম্পদ। শংকৰোত্তৰ যুগতো গীতিকাৰসকলে বৈষ্ণৱ কবিৰ গীতসমূহকে অনুসৰণ কৰিছিল। এই যুগৰ সৰহসংখ্যক গীতৰ বিষয়বস্তু ৰামায়ণ আৰু মহাভাৰতৰ পৰা লোৱা। দেহ বিচাৰৰ গীত, বৰাগী গীত, টোকাৰী গীত, ৰাতিখোৱা সম্প্ৰদায়ৰ গীতৰ উপৰিও জয়মতীৰ গীত, পদুমকৰী গীত, হৰিনাথ সিংহৰ গীত, ফুলকোঁৱৰৰ গীত ইত্যাদি কাহিনী গীত বা মালিতাসমূহৰ বিকাশ শংকৰোত্তৰ কালতে হয়। ৰজাঘৰীয়া পৃষ্ঠপোষকতাত বিশেষকৈ স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনতে বিহুগীতেও স্বীকৃতি পায়। জিকিৰ আৰু জাৰিগীতসমূহো ৰচিত হয় শংকৰোত্তৰ যুগতে। শংকৰোত্তৰ যুগৰ উল্লেখযোগ্য গীতিকাৰসকলৰ ভিতৰত গোপালদেৱ, অনিৰুদ্ধদেৱ, কবিচন্দ্ৰ দী, শ্ৰীৰামাতা, গোবিন্দ দাস, আজান পীৰ, ৰুদ্ৰসিংহ, শিৱসিংহ আৰু কাল সংহতিৰ অন্যান্য সন্ত মহন্তসকলেই প্ৰধান। আৰু বহুত কেইজন আছে, মই ইয়াত বিশেষভাৱে যিকেইজন আছে তেওঁলোকৰহে নাম উল্লেখ কৰিছো। অসমীয়া গীতি সাহিত্যই নানান সামাজিক ৰাজনৈতিক বিৱৰ্তনৰ বাৰ লাগি আধুনিক যুগৰ ফালে গতি কৰিছিল 1826 চনৰ ইয়াণ্ডাবু সন্ধিৰ পিছত। ইংৰাজে অসম অধিকাৰ কৰাৰ পিছত যি পৰিৱৰ্তনৰ ছবি সূচিত হৈছিল তাৰ পৰা গীতি সাহিত্যও বাদ নপৰিল। 1829 চনত খ্ৰীষ্টিয়ান মিছনাৰীসকলে ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে অসমলৈ আহিছিল আৰু তেওঁলোকে পুৱা গধূলি প্ৰাৰ্থনাৰ উদ্দেশ্যে কিছুমান স্তুতি গীত ৰচনা কৰিছিল। 1846 চনত 1846 অৰুণোদয় আলোচনীৰ সৃষ্টি কৰা সাহিত্যৰ সময়খিনিক যিহেতু অৰুণোদয় যুগ বুলি কোৱা হয়, গতিকে এই সময়ত ৰচনা কৰা স্তুতি গীতসমূহো অৰুণোদয় যুগৰে অন্তৰ্ভুক্ত হৈছে। অসমত বেপ্টিষ্ট ধৰ্ম স্থাপন কৰোঁতা নাথান ব্ৰাউন, মাইলছ ব্ৰনছন, নিধিলি বাই ফাৰুৱেল, হেনৰি গল্ডস্মিথ আদিয়ে ৰচনা কৰা প্ৰাৰ্থনা গীতসমূহৰ নাছিল কোনো সাহিত্যিক আৰু সাংগীতিক সৌন্দৰ্য। উদাহৰণস্বৰূপে মাইলছ ব্ৰনছন ৰচিত এটি গীতৰ মই 4 লাইন পঢ়ি দিছো। সৰু আশা অতিশয় হোমময় কোমল দয়াময়, খঙাল নহম কোনো কাল, খং নেদেখে কোনোৱে ভাল। এনেকুৱা ধৰণৰ গীতবোৰ। অসমীয়া গীতি সাহিত্যৰ ইতিহাসত এই গীতসমূহ মাত্ৰ এক সংযোজনহে। অৱশ্যে অসমীয়া গীতত পাশ্চাত্য বাদ্যযন্ত্ৰ যেনে অৰ্গেন, পিয়ানো, ভায়লিন ইত্যাদিৰ প্ৰয়োগ অথবা প্ৰৱৰ্তন অৰুণোদয় যুগতে হয়। ক্ৰমে জোনাকী আৰু উত্তৰ জোনাকী স্তৰলৈ যাওঁ আমি। সংগীত, সাহিত্য, কলাকে আদি কৰি অসমীয়া সামাজিক জীৱনৰ সকলো ক্ষেত্ৰতে পৰিৱৰ্তনৰ সূচনা হ'ল 1826 চনৰ ইয়াণ্ডাবু সন্ধিৰ পিছত। জোনাকী যুগত সাহিত্যৰ পিছতে সংগীততো নতুন যুগৰ জয়ধ্বনি শুনা গ'ল। এই ক্ষেত্ৰত মুষ্টিমেয় কেইজনমান শিল্পীৰ ঐকান্তিক সাধনা আৰু প্ৰয়াস অসমীয়া সংগীতৰ উত্তৰণৰ যাত্ৰাপথত বাটকটীয়া স্বৰূপ। সেই সময়ত বংগীয় সংগীতৰ প্ৰচুৰ প্ৰভাৱ পৰিছিল অসমীয়া সংগীতত। জয় জয় মই মই হিন্দুস্তানী আৰু বঙলা গীতৰ পয়োভৰত অসমীয়া গীত বকৰাণীত সোমোৱাৰ দৰে অৱস্থা হৈছিল। অৱশ্যে জোনাকী যুগত সেই অন্ধকাৰ যুগৰ অৱসান ঘটিল। গীতি সাহিত্যৰ ক্ষেত্ৰখন ক্ৰমান্বয়ে পোহৰৰ দিশে ধাৱমান হ'ল
1888 চনত প্ৰথমবাৰৰ বাবে প্ৰকাশ পোৱা সত্যনাথ বৰাৰ গীতাৱলী নামৰ গীতৰ পুথিখনৰ জৰিয়তে। সত্যনাথ বৰাই প্ৰণয়মূলক, ধৰ্মীয়, দেশপ্ৰেমমূলক শোকগীত ইত্যাদি ৰচিছিল যদিও এটি ধেমেলীয়া গীত সেই সময়ত অত্যন্ত জনপ্ৰিয় হৈছিল অসমত। গীতটো আছিল, দুলাইন গাই দিছো। আজি মজাছে পেটুৱা পেট ভৰি খা, পেট ভৰি খা, পেট ভৰি খা, ঔটেঙা থেকেৰা ৰহৰ কিডাল, আলু ভাজা খাব মজা পকা খৰিচা। আৰু এনেকুৱা ধেমেলীয়া গীত ৰচনা কৰা সত্যনাথ বৰাই কিন্তু বহুত মানে তত্ত্বগধুৰ গীতো লিখিছে। আৰু বিভিন্ন ধৰণৰ তেওঁ গীত লিখি পেলাই অসমীয়া গীতি সাহিত্যক চহকী কৰি থৈ গৈছে। সত্যনাথ বৰাৰ উপৰিও জোনাকী যুগৰ অন্যতম গীতিকাৰসকল আছিল লক্ষ্মীনাথ বেজবৰুৱা, লক্ষ্মীৰাম বৰুৱা, দুৰ্গাপ্ৰসাদ মজিন্দৰ বৰুৱা, বেণুধৰ ৰাজখোৱা, ভকতৰাম দত্ত চৌধুৰী, দুৰ্লভ চন্দ্ৰ দাস, শৰৎ চন্দ্ৰ গোস্বামী, চন্দ্ৰধৰ বৰুৱা, হেমচন্দ্ৰ গোস্বামী, চন্দ্ৰকুমাৰ আগৰৱালা, ৰঘুনাথ চৌধুৰী, বিষয় চন্দ্ৰ বিশ্বাসী প্ৰভৃতি গীতিকাৰসকল। লক্ষ্মীনাথ বেজবৰুৱাৰ অসম সংগীত, ব্ৰহ্মপুত্ৰ সংগীত, মোৰ দেশ ইত্যাদি সোণসেৰীয়া গীতকেইটাই অসমীয়া গীতৰ জগতত বিশেষ মাত্ৰা প্ৰদান কৰিছে। পৰৱৰ্তী কালত মোৰ দেশ জাতীয় সংগীত হিচাপে স্বীকৃত হৈছে। অ মোৰ আপোনাৰ দেশ, অ মোৰ চিকুনি দেশ, এই জাতীয় সংগীত হিচাপে স্বীকৃত হৈছে তেতিয়াই। আৰু কদমকলি আৰু পদুমকলিত সন্নিৱিষ্ট হোৱা বেজবৰুৱাদেৱৰ গীতসমূহ ভাৱ, ভাষা, ৰস, অলংকাৰ, সুৰ, লয়ৰ সমন্বয়ত সৌন্দৰ্যশালী হৈ উঠিছে। তেওঁ বিভিন্ন ধাৰাৰ গীত ৰচনা কৰিছিলে। সেই সময়ত মধুসূদন, বংকিম চন্দ্ৰ, দ্বিজেন্দ্ৰলাল আদি গীতিকাৰ সকলে যেতিয়া কলিকতাত তোলপাৰ কৰি আছিল, তেনে সময়তে দ্বিজেন্দ্ৰলালৰ এটি দেশপ্ৰেমমূলক গীত ধন ধান্য এই পুষ্প ভৰা, আমাদের এই বসুন্ধৰা, এই গীতটো অত্যন্ত জনপ্ৰিয় হৈছিল। আৰু তাৰেই অনুকৰণত লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰিছিল আমাৰ জন্মভূমি শীৰ্ষক এটি গীত। আৰু নাটকৰ গীতসমূহ আছে বেজবৰুৱাৰ, সেইখিনি মই এতিয়া উল্লেখ নকৰো। এতিয়া আহোঁ আমি লক্ষীৰাম বৰুৱাৰ কথালৈ। আধুনিক অসমীয়া গীতৰ যুগনায়ক সংগীতাচাৰ্য লক্ষীৰাম বৰুৱাৰ সংগীত কোষ আৰু সংগীত সাধনা প্ৰকাশ পায় ক্ৰমে 1909 আৰু 1910 চনত। পদ্মনাথ গোহাঁই বৰুৱাই আসাম বন্তিত লিখিছিল যে নাই নাই বুলিও আন সকলো বিষয়তে অসমীয়াত্বৰ চিনাকি পাবলৈ আছিল, নাছিল কেৱল অসমীয়া সংগীতৰ নাম ল'বলৈ। এনে বিষম সমস্যাত ঈশ্বৰৰ ইচ্ছাত এজন সংগীত শাস্ত্ৰজ্ঞ লোক ওলাল। তেওঁৰ যত্নতে অসমীয়া সংগীতে এক নতুন জীৱন লাভ কৰিলে। সংগীতাচাৰ্যৰ সপোন ফলৱতী কৰিলে তেওঁৰে সুপুত্ৰ গায়ক সুৰকাৰ প্ৰফুল্ল চন্দ্ৰ বৰুৱাই 1924 চনত প্ৰথমখন অসমীয়া আধুনিক গীতৰ ৰেকৰ্ড প্ৰকাশ কৰিল। এই ৰেকৰ্ডখনত প্ৰসন্নলাল চৌধুৰী, উমেশ চন্দ্ৰ চৌধুৰী, ৰাধানাথ ফুকনে লিখা 4টা গীততে কণ্ঠদান কৰিছিল প্ৰফুল্ল চন্দ্ৰ বৰুৱাই। মানে গীতিকাৰ 3জন আছিলে, কিন্তু প্ৰসন্নলাল চৌধুৰীয়ে ইয়াত 2টা গীত লিখিছিলে এই ৰেকৰ্ডখনৰ কাৰণে। অৱশ্যে এটা কথা মই কৈ থওঁ, মই এইটো উল্লেখ কৰা নাই ইয়াত, যে 1924 চনত প্ৰফুল্ল চন্দ্ৰ বৰুৱাই প্ৰথম গ্ৰামোফোন ৰেকৰ্ড প্ৰকাশ কৰিলে বুলি আমাৰ গীতি সাহিত্যৰ ইতিহাসত যদিও আছে, তাৰ আগতে কিন্তু 2খন অসমীয়া গীতৰ ৰেকৰ্ড ওলাইছিল। সেই ৰেকৰ্ড কেইখনত গান গোৱা আটাইকেইগৰাকী আছিল বঙলা ভাষী শিল্পী। তেওঁলোকে গান গোৱা এই ৰেকৰ্ড কেইখন কিন্তু পিছৰ যুগত পাবলৈ নাই কাৰণে ইয়াত মানে ইতিহাসত নাথাকিল, আৰু সেইটো ইয়াত নাথাকিলে। এতিয়া 1924 চনত যিখন প্ৰফুল্ল চন্দ্ৰ বৰুৱাই ৰেকৰ্ড প্ৰকাশ কৰিলে, সেইখনহে গীতি সাহিত্যৰ ইতিহাসৰ প্ৰথম গ্ৰামোফোন ৰেকৰ্ড হিচাপে থাকি গ'ল। এতিয়া আহোঁ আমি আন এজন সংগীতকাৰৰ ওচৰলৈ। সংগীত জগতৰ অন্যতম পুৰোধা কীৰ্তিনাথ শৰ্মা বৰদলৈৰ অন্যতম অৱদান হ'ল 2খন সংগীত বিষয়ক গ্ৰন্থ কামৰূপীয় সংগীত আৰু সুৰ পৰিচয়।
তেওঁৰ সুযোগ্য পুত্ৰ মুক্তিনাথ শৰ্মা বৰদলৈ এই দুয়োজন পিতা পুত্ৰই মিলি কেইবাখনো গীতি নাটিকা অসমৰ ঠায়ে ঠায়ে মঞ্চস্থ কৰিছিল। তাৰে ভিতৰত বাসন্তীৰ অভিষেক এখন অন্যতম গীতি নাটিকা। বাসন্তীৰ অভিষেকত এই গীতি নাটিকাখনত নামী মন্দাকিনী সৰগৰে পৰা বুলি গীতটো অত্যন্ত জনপ্ৰিয় হৈছিল। পিতা পুত্ৰ দুয়ো মিলি প্ৰায় 250টামান গীত ৰচনা কৰিছিল। গীতসমূহত শাস্ত্ৰীয় আৰু থলুৱা এই দুয়ো ধাৰাৰ সুৰৰ সংমিশ্ৰণ হৈছিল। গীতিনাথ শৰ্মা বৰদলৈয়ে কেৱল মাত্ৰ গীতেই ৰচনা কৰা নাছিল, তেওঁ বিভিন্ন বাদ্যযন্ত্ৰ বজাব জানিছিল, পাশ্চাত্য বাদ্যযন্ত্ৰ বজাব জানিছিল, লোকবাদ্যও বজাব জানিছিল। আৰু এই দুজন পিতা পুত্ৰ মিলি অসমীয়া গীতলৈ যিখিনি অৱদান আগবঢ়াই থৈ গৈছে, মানে ভাবিব নোৱাৰা অৱদান এইখিনি। কিন্তু মই খুব চুটিকে ক'ব লগা হৈছে কাৰণে মানে বেছিকে বহলাই ক'ব পৰা নাই এতিয়া। এই যে জোন ধানে জোনালীতে তৰাৱতী চাই, এই গীতটোৰ কথালৈ আহো। গীতৰ প্ৰাণ আছে, গীতেই প্ৰাণ, প্ৰাণেই গীত বুলি মনে প্ৰাণে বিশ্বাস কৰা গীতিকাৰ, সুৰকাৰ, গীতিনাট্যকাৰ, শিশু সাহিত্যিক মুক্তিনাথ শৰ্মা বৰদলৈ ৰচিত এই গীতটো জোন ধনে জোনালীতে তৰাৱতী চাই ৰুদ্ৰ বৰুৱাৰ সুৰ আৰু দীপালী বৰঠাকুৰৰ কণ্ঠত চিৰযুগমীয়া হৈ ৰ'ল। এনেদৰে 3টামান দশকৰ ভিতৰতে বংগীয় সাহিত্যৰ সংগীতৰ প্ৰভাৱৰ পৰা মুক্ত হৈ অসমীয়া সংগীতে স্বকীয় সাজেৰে সাজি পাৰি নিজৰ পৰিচয় দিব পাৰিছিল। আৰু এটা কথা, আকুল মেঘেডালে সুজল ধাৰা এই সুন্দৰ গীতটো ৰচনা কৰিছিল মুক্তিনাথ শৰ্মা বৰদলৈয়ে। আৰু বহুত আছে, এই দুটা মই মাত্ৰ উদাহৰণ স্বৰূপেহে দিছো, খুব বেছি জনপ্ৰিয় কাৰণে। অম্বিকাগিৰি ৰায়চৌধুৰী, উমেশ চন্দ্ৰ চৌধাৰী, মিত্ৰদেৱ মহন্ত, ইন্দ্ৰেশ্বৰ বৰঠাকুৰ, কমলাকান্ত ভট্টাচাৰ্য, নকুল চন্দ্ৰ ভূঞা, ডিম্বেশ্বৰ নেওগ, মলিন চন্দ্ৰ বৰা, নলিনীবালা দেৱী, কুমুদ শৰ্মা কবি গীতিকাৰ সকলে দেশ, জাতি আৰু মানুহৰ নামত উৎসৰ্গিত গীত ৰচনা কৰিছিল। বিহুগীত বনঘোষাৰ সুৰ আৰু থলুৱা গীত মাতৰ সুৰৰ সংমিশ্ৰণত সুৰ আৰোপ কৰি নকৈ সজাই পৰাই বনকৰ আনন্দীৰাম দাসে তেওঁ ৰচিত গীতসমূহৰ নাম দিলে বনগীত। কেঁচা মাটিৰ গোন্ধেৰে সিক্ত বনগীতসমূহে অতি সোনকালেই শ্ৰোতাৰ অন্তৰত খলকনি লগালে। প্ৰকৃতাৰ্থত অসমীয়া সংগীতলৈ সকলো ফালৰ পৰাই নতুনত্বৰ জোৱাৰ আনিলে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই। উল্লেখযোগ্য যে জ্যোতিপ্ৰসাদৰ সোণিত কুঁৱৰী নাটৰ গছে গছে পাতি দিলে ফুলৰে শৰাই আধুনিক অসমীয়া গীতৰ জয়যাত্ৰাৰ সূচনাকাৰী হিচাপে এই গীতটো চিহ্নিত হ'ল। জ্যোতি সংগীত নামেৰে নামাংকিত গীতসমূহৰ জৰিয়তে জ্যোতিপ্ৰসাদে বিজ্ঞানসন্মত চিন্তা চৰ্চা আৰু দৃষ্টিভংগীৰে আধুনিক অসমীয়া সংগীতৰ ভেটিটো নিকপকপীয়াকৈ বান্ধিলে। লোক সংগীত, হিন্দুস্তানী সংগীত, বৈষ্ণৱ সংগীত আৰু পাশ্চাত্যৰ সুৰৰ সংযোজনৰ ফলত জ্যোতি সংগীতসমূহ অনবদ্য হৈ পৰিল। বিষ্ণুৰাভাই কৈছিল যে জ্যোতিৰ গান 3টা ভাগত ভগাব পাৰি: সোণিত কুঁৱৰী যুগ, কাৰেঙৰ লিগিৰি যুগ আৰু লভিতাৰ যুগ। নাট্য সমালোচকসকলেও কিন্তু এই কথাষাৰ সমৰ্থন কৰিছে। এই সময়ত জ্যোতিপ্ৰসাদৰ আগলৈকে খুব মানে স্বদেশ প্ৰেমমূলক গীতৰ ৰচনা হৈছিল আৰু যি ৰোমান্টিক যুগৰ কবিতাৰ যিবোৰ লক্ষণ সেইবোৰ গীততো পৰিছিলে। প্ৰকৃতিৰ ভগৱত প্ৰেমৰ বা স্বদেশ প্ৰেমৰ এই গীতবিলাক ঐতিহ্য প্ৰীতিৰ গীতসমূহ তেওঁলোকে বহুত ৰচনা কৰিছিলে। কিন্তু সুৰত মানে সেই অকমান বঙলোৱা ঠাচটো থাকি গৈছিলে সেই সময়ত। জ্যোতিপ্ৰসাদৰ গছে গছে পাতি দিলে সম্পূৰ্ণকৈ তাৰমানে একদম নতুন সুৰত নতুন মানে সাজেৰে সাজি কাচি ওলালে। তেতিয়াই আৰু বঙলোৱা সুৰৰ অন্ত পৰিল একে সম্পূৰ্ণভাৱে। গীতি সাহিত্যৰ ইতিহাসত এটি বিস্তৃত অধ্যায় আৱৰি আছে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ গীতসমূহে। প্ৰায় 300ৰো অধিক গীতৰ স্ৰষ্টাগৰাকীৰ গীতসমূহৰ সুৰত
ভাৰতীয় সংগীত শৈলীৰ বিভিন্ন ৰাগ তাল মানৰ অপূৰ্ব সমাহাৰ ঘটিছে। সেয়ে বিষ্ণুৰাভা সংগীত হিচাপে এক সুকীয়া ধাৰাত বিভক্ত গীতসমূহৰ আবেদন সুকীয়া আৰু কালোতীৰ্ণ। গীত আৰু কবিতা একেটি সুৰতে বন্ধা গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱাৰ গীতৰাজিৰ ৰবীন্দ্ৰ চেতনাৰ আৱেশ থাকিলেও কেঁচামাটিৰ গুণ, বিভিন্ন ঋতুৰ বৰ্ণ বৈচিত্ৰ্য, প্ৰাকৃতিক সৌন্দৰ্যৰ সাৰ্থক পৰিস্ফুৰণ ঘটিছিল। লোকগীত, আইনাম, ধাইনাম, টোকাৰী গীত, বিয়ানাম আৰু বিহু নামৰ সুৰেৰে সজাইছিল গীতিকবিয়ে গীতসমূহৰ সুৰ। গুণগুণনি, ময়াপী, মৌটোকাৰী আদি গীতি সংকলনত সন্নিৱিষ্ট গীতসমূহ সাহিত্যিক আৰু সাংগীতিক সৌন্দৰ্যৰে মহীয়ান আৰু অসমীয়া গীতি সাহিত্যৰো অমূল্য সম্পদ। অসমীয়া আধুনিক গীতক সকলো ফালৰ পৰাই সৌন্দৰ্যৰ শিখৰলৈ লৈ গ'ল বিশ্ব বৰেণ্য শিল্পী ডক্টৰ ভূপেন হাজৰিকাই। নতুন নতুন বিষয়বস্তু, অপূৰ্ব শব্দচয়ন, সুৰৰ মাধুৰ্য আৰু কণ্ঠৰ প্ৰক্ষেপণে গীতৰ জগতত এক নতুন যুগৰ সূচনা কৰিলে। সৰ্বদিশ সামৰা কথাৰ বিচিত্ৰতাই ডক্টৰ ভূপেন হাজৰিকাক গণশিল্পী ৰূপত প্ৰতিষ্ঠা কৰোৱালে। সৰ্বভাৰতীয় সংস্কৃতিক হৃদয়ংগম কৰি গীতেৰে, কথাৰে, সুৰেৰে, ছবিৰে মন্ত্ৰমুগ্ধ কৰি জাতিৰ চেতনাক জাগ্ৰত কৰি ৰাখিবলৈ সমৰ্থবান হৈছে বিশ্বত শিল্পীগৰাকী। এইগৰাকী শিল্পী গীতিকাৰৰ উত্তৰ জোনাকী কালতে ৰচনাৰ সূচনা হৈ বিকাশ আৰু বিস্তৃত সম্প্ৰসাৰণ হয় একবিংশ শতিকাৰ প্ৰায় সিদিনালৈকে। প্ৰিয় গীতিকাৰজনৰ নিজৰ ভাষাত গীতে মানৱাত্মাৰ স্পৰ্শেৰে জনজীৱনক স্পন্দিত কৰিব পাৰিলেই লাভ কৰোঁ গীতৰ ৰচক হিচাপে অমীয়া সাৰ্থকতা। স্বদেশ প্ৰীতি, ভগৱত প্ৰেম, বাস্তৱ প্ৰতীতি, দেশ বিচাৰৰ আদৰ্শগত গীত, প্ৰকৃতিৰ সৌন্দৰ্যৰ বৰ্ণনা, বনগীতৰ সুৰৰ প্ৰকাশ, কাহিনী গীতৰ পৰম্পৰা ৰক্ষা ইত্যাদি আছিল এই যুগৰ গীতি সাহিত্যৰ বৈশিষ্ট্য। ডক্টৰ ভূপেন হাজৰিকাৰ কথা কৈ থাকিলেতো শেষ নহবই, মই খুব থুলমূলকৈ সামৰিব লগা হৈছে। এতিয়া আমি পৰৱৰ্তী যুগলৈ যাওঁ। জোনাকী আৰু উত্তৰ জোনাকী যুগত ৰচিত হোৱা অসংখ্য নাটকত সন্নিৱিষ্ট হোৱা গীতসমূহে নাটকৰ সৌষ্ঠৱ বৃদ্ধি কৰাৰ উপৰিও গীতি সাহিত্যৰ সেউজ সম্পদস্বৰূপ সেই সময়ৰ গীতসমূহ। অসমীয়া সংগীতলৈ এক উল্লেখযোগ্য পৰিৱৰ্তন আহিল 1948 চনত শ্বিলঙত স্থাপিত অনাতাঁৰ কেন্দ্ৰ স্থাপন হোৱাৰ পিছত। অনাতাঁৰ কেন্দ্ৰৰ যোগেদি প্ৰতিষ্ঠিত হোৱা সেই সময়ৰ সুখ্যাত সংগীতকাৰসকল যেনে কমল নাৰায়ণ চৌধুৰী, দিলীপ কুমাৰ শৰ্মা, শিৱ ভট্টাচাৰ্য, অনুকূল নাথ, ৰাণী পাল, পুৰুষোত্তম দাস, ডক্টৰ ভূপেন হাজৰিকাকে প্ৰমুখ্য কৰি স্বনামধন্য অনেক গীতিকাৰ আৰু গায়ক। গীতৰ বিকাশ আৰু উন্নতিৰ অৰিহণাত অনাতাঁৰৰ ভূমিকা আটাইতকৈ উল্লেখযোগ্য। অসমত অনাতাঁৰ কেন্দ্ৰ স্থাপন হোৱাৰ আগতেই কলিকতা কেন্দ্ৰৰ পৰা প্ৰচাৰিত অসমীয়া অনুষ্ঠানত কম সময়ৰ বাবে হলেও গীতটো প্ৰচাৰ হৈছিল। বৰ্তমান গুৱাহাটীৰ উপৰিও ডিব্ৰুগড়, শিলচৰ, যোৰহাট, নগাঁও, তেজপুৰ কেন্দ্ৰৰ যোগেদিও অসমীয়া গীতৰ সম্প্ৰচাৰ হৈ আছে। 20 শতিকাৰ 90 দশকলৈকে গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ গীতিমালিকা অনুষ্ঠানে বহুতো সুমধুৰ গীতক অমৰত্ব প্ৰদান কৰিলে। তাৰ এক অন্যতম কাৰণ হল তাত স্বীকৃতিপ্ৰাপ্ত কণ্ঠশিল্পীসকলে স্বীকৃতিপ্ৰাপ্ত গীতিকাৰৰ গীতহে গাব পাৰিছিল। অনাতাঁৰ কেন্দ্ৰই আধুনিক গীতৰ উপৰিও কামৰূপী, গোৱালপৰীয়া আদি গীতকো লোকগীতৰ মান্যতা প্ৰদান কৰাৰ ভূমিকা অনস্বীকাৰ্য। লোকগীতৰ সম্ৰাজ্ঞী প্ৰতিমা পাণ্ডে বৰুৱাৰ গোৱালপৰীয়া লোকগীতে সেই কথাই সোঁৱৰায়। এই ক্ষেত্ৰত যথাৰ্থতে আধুনিক অসমীয়া গীতৰ ধাৰক আৰু বাহক পুৰুষোত্তম দাসৰ নাম আমি শ্ৰদ্ধা সহকাৰে ল'ব লাগিব।
পুৰুষোত্তম দাসৰ শ্ৰীময়ী অসমী শীতল বুকুত উঠে উৎসৱৰ মধু আৰু আলোড়ন, এই সকলোৱে জানে এই কথা। তাৰ উপৰিও গীতৰ সভালৈ বিশেষ বৰঙণি আগবঢ়াইছে ধীৰেন্দ্ৰনাথ দাস, দৰ্পনাথ শৰ্মা, তাৰিকুদ্দিন আহমেদৰ ইমান ধুনীয়া মুকুতাৰ মালা ক'ত পালা তুমি দাম, এই গানটো সকলোৱে ভাল পায়। দুৰ্গা ভূঞা, ইক্ৰামুল মজিদ, বিবেকানন্দ ভট্টাচাৰ্য আদি সংগীতকাৰ, সুৰকাৰ, কণ্ঠশিল্পী সকলেও বিশেষভাৱে অৰিহণা আগবঢ়াইছে। নিৰ্মল চক্ৰৱৰ্তী আন এজন সংগীতকাৰ, তেওঁ বিভিন্ন বাদ্যযন্ত্ৰ বজাব জানিছিল আৰু তেওঁ স্বৰলিপি প্ৰস্তুত কৰাৰ সিদ্ধহস্ত এজন শিল্পী আছিল। আধুনিক গীতৰ অন্য এক অধ্যায়ৰ সূচনা হৈছিল ব্ৰজেন বৰুৱা আৰু ৰুদ্ৰ বৰুৱাৰ পৰা। বনগীতৰ আৰ্হিত অনেক গীত ৰচনা কৰি খ্যাতি অৰ্জন কৰিছিল লুইতকৰ ৰুদ্ৰ বৰুৱাই। ব্ৰজেন বৰুৱা গানৰ অগতানুগতিক ৰীতি আৰু গাঁথনিৰ ক্ষেত্ৰত সিদ্ধহস্ত আছিল, ষ্টাইল এণ্ড ফৰ্মৰ ক্ষেত্ৰত। এইখনৰ সংগীত পৰিচালক আছিল, গানো লিখিছিল ব্ৰজেন বৰুৱাই। যিবোৰ গীতত ৰচনা আৰু সুৰৰ একাত্ম মিলন হয় তেনে গীতসমূহেই সাৰ্থক হয়। এই ক্ষেত্ৰত নৱকান্ত বৰুৱা আৰু ডক্টৰ বীৰেন্দ্ৰনাথ দত্ত, তফজ্জুল আলী আৰু জ্যোতিষ ভট্টাচাৰ্য, কেশৱ মহন্ত আৰু খগেন মহন্ত, নিৰ্মল প্ৰভা বৰদলৈ আৰু জয়ন্ত হাজৰিকা, এই সাংগীতিক জুতিৰ মধু মিলনৰ ফলত বহুত কেইটা যুগমীয়া গীতৰ ইতিমধ্যে সৃষ্টি হৈছে। গীতৰ পুথি মোৰ যে কিমান হেঁপাহৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰা প্ৰথম গৰাকী গীতিকাৰ কেশৱ মহন্তই গীতি সাহিত্যৰ ভঁৰাললৈ আগবঢ়াইছে কেইবাখনো মূল্যৱান গীতি সংকলন। প্ৰায় 40খন অসমীয়া চলচ্চিত্ৰৰ বাবে গীত লিখিছে তেওঁ। কলৰে পাততে কাউৰী পৰে, সুমলা জীয়েকক চাওঁ বুলি সোমালো, পাৰৰ পাখিত গাঁঠি দিলো ইত্যাদি অনেক গীতে জনপ্ৰিয়তাৰ লহৰ লিখিছে আৰু এই প্ৰায়ভাগ গীতেই গাইছে খগেন মহন্তই। গীতি সাহিত্যৰ ক্ৰমবিকাশত সোণালী যুগ হিচাপে চিহ্নিত হোৱা বিংশ শতিকাৰ 50ৰ দশকটোৰ এগৰাকী অন্যতম গীতিকাৰ ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈয়ে অন্যান্য বিষয়ক গীতৰ লগতে নাৰী মনৰ আবেগ অনুভূতিক লৈ অধিক সংখ্যক গীত ৰচনা কৰিছে। পুনৰ খাৰু নেলাগে মোক, মই বিচাৰিছো হেজাৰ চকুত দীপ্ত সূৰ্য শিখা, যিটো ডক্টৰ ভূপেন হাজৰিকাই গাই অজৰ অমৰ কৰি তুলিছে। সন্ধিয়াৰ আকাশত বগলী উৰে, আইৰে ঘৰলৈ মনতে পৰে ইত্যাদি ভালে সংখ্যক গীতত নাৰী জীৱনৰ মহত্ব প্ৰতিফলিত হৈছে। প্ৰায় 1500 মান গীতেৰে গীতি সাহিত্যৰ ভঁৰাল চহকী কৰিছে ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈয়ে। গীতিকাৰ, সুৰকাৰ আৰু গায়িকা হিচাপে আত্মপ্ৰকাশ কৰা ডক্টৰ লক্ষ্যহীৰা দাস আছিল আকাশবাণী কেন্দ্ৰৰ প্ৰথম মহিলা শিল্পী। তেওঁ ইতিমধ্যে সংগীতৰ কেইবাটাও যুগ অতিক্ৰম কৰিছে। কেইবাখনো চলচ্চিত্ৰত তেওঁ কণ্ঠদান কৰিছে আৰু গীতো লিখিছে, সুৰো দিছে। এখেতসকলৰ কথা কৈ শেষ কৰিব নোৱাৰিম, মই মাত্ৰ 2 লাইন 3 লাইনতে শেষ কৰিব লগা হৈছে। কবিতাৰ দৰে গীতৰ মাজতো আধুনিকতাৰ চিন স্পষ্ট নৱকান্ত বৰুৱাৰ চলচ্চিত্ৰৰ গীতসমূহতো। শীৰ্ষস্থানীয় আধুনিক গীতিকাৰ তফজ্জুল আলী, ধীৰেন ভট্টাচাৰ্য, বীৰেন্দ্ৰ কুমাৰ ফুকনৰ গীতসমূহেও শ্ৰোতাৰ সমাদৰ লাভ কৰিছে। আৰু 70ৰ দশকৰ ভিতৰত জিতেন দেৱ, হেমেন হাজৰিকা, মুকুল বৰুৱা, দেৱেন শৰ্মা, কমল হাজৰিকা আদি গীতিকাৰ, সুৰকাৰ সকলে আধুনিক সংগীতৰ উত্তৰণৰ পথ নিৰ্মাণ কৰি থৈ গল। বহুত কেইজন সংগীতকাৰে ধ্ৰুপদী সংগীতক মাধ্যম হিচাপে লৈ লোকসংগীতত উৎকৃষ্টতাৰ প্ৰলেপ সানিলে আধুনিক যুগত। লোকগীত মাতৰ প্ৰচাৰ আৰু প্ৰসাৰত অগ্ৰণী ভূমিকা পালন কৰিলে খগেন মহন্ত, অৰ্চনা মহন্ত, ৰামেশ্বৰ পাঠক, ধনদা পাঠক জুতিয়ে আৰু বহুতো আছে। মই মাত্ৰ এখেতসকলৰ নামহে ইয়াত উল্লেখ কৰিব লগা হোৱাৰ বাবে মই সকলোৰে ওচৰত ক্ষমা বিচাৰিছো পুনৰ। পদ্মধৰ চলিহা, পৰাগ চলিহা, পদ্ম বৰকটকী, আব্দুল মালিক, বেণুধৰ ৰাজখোৱা, হীৰেণ গোহাঁই, সূৰ্য কুমাৰ ৰাজা, ইন্দ্ৰ প্ৰসাদ শইকীয়া, প্ৰশান্ত বৰদলৈ, হেমন্ত গোস্বামী, নুৰুল হক, সৈয়দ ছাদুল্লাহ, ডক্টৰ কৰবী ডেকা হাজৰিকা,
আলিমুন্নি চাপিয়া, নগেন বৰা, গীতা হাতীকাকতি, অনুৰাধা দাস, সত্যপ্ৰভা দাস, ইদ্ৰিছ আলী, এলি আহমেদ, কীৰ্তিকমল ভূঞা, জিতু তপন, বিপুল বৰুৱা, হেমন্ত দত্ত, সলিল চৌধুৰী, ৰমেন বৰুৱা, কুল বৰুৱা, শ্যামল মিত্ৰ, হীৰেণ গোহাঁই, ৰাজেন গোহাঁই, জ্যোতিষ ভট্টাচাৰ্য, শ্বেৰ চৌধুৰী, অপূৰ্ব বেজবৰুৱা, লোকনাথ গোস্বামী আদি অনেক প্ৰতিভাৱান গীতিকাৰ, সুৰকাৰ আৰু গায়কে আধুনিক গীতক সমৃদ্ধ কৰিছে। 20 শতিকাৰ 90 দশকৰ পৰা যিসকলে অসমীয়া গীতক সমৃদ্ধ কৰিলে সেইসকল প্ৰতিভাৱান সকলোৰে নাম উল্লেখ কৰাৰ পৰা বিৰত থাকিলো সময়ৰ পৰিপ্ৰেক্ষিতত। ক্ৰমে মই লাহে লাহে সামৰণি ফালে আহিছো। ক্ৰমে গোলকীকৰণৰ ধামখুমীয়া অৰ্থময় আবেদনসিক্ত গীতৰ হাৰুৱা পথাৰখন যেন শুকাই আহিছিল। তেনে অসন্তুলিত অৱস্থান এটাত স্থিতি লোৱাৰ সময় এছোৱাতে গীত আৰু সুৰৰ পৃথিৱীলৈ এজাক আশাৰ বৰষুণ হৈ নামি আহিল জুবিন গাৰ্গ। জিতুল সোণোৱালে পাশ্চাত্য সংগীতৰ আবেদনময় ঢৌৰে যি বতাহ আনিলে 21 শতিকাৰ প্ৰাৰম্ভতে জুবিনে সেই বতাহক পৰিণত কৰিলে ধুমুহালৈ। দ্ৰুত ছন্দৰ ধুমুহাত উটি গৈ হিন্দী, ইংৰাজী, পপ, ৰক ইত্যাদিলৈ ঢপলিয়াব খোজা নৱপ্ৰজন্মক অসমীয়া গীতেৰে বান্ধি থৈ জুবিনে অসমীয়া গীতত এক নব্য ধাৰাৰ সূচনা কৰিলে। অনামিকাৰ পৰা চিলালৈকে দীৰ্ঘ পৰিক্ৰমাৰ আৰু অনন্য। জুবিনৰ আগৰ প্ৰজন্ম সমান্তৰালভাৱে তেওঁৰ সময়ৰ আৰু পিছতো স্বপ্ৰতিভাৰে বিকশিত হোৱা অনেকজন গীতিকাৰ, সংগীত শিল্পীয়ে বৰ্ণিল কৰি তুলিছে অসমীয়া গীতি সাহিত্য। পাপন অংগৰাগ মহন্তৰ অৰিহণাও এই ক্ষেত্ৰত কম নহয়। ইতিমধ্যে তেওঁ মুম্বাইত থাকি হিন্দী গীতো গাই আছে আৰু এজন প্ৰতিষ্ঠিত গায়ক হিচাপে ইতিমধ্যে স্বীকৃত হৈছে। 20 শতিকাৰ শেষৰ দশকৰ পৰা ৰঞ্জন বেজবৰুৱাই সংস্কৃত ভাষাত অসমীয়া গীত পৰিৱেশন কৰি আলোড়নৰ সৃষ্টি কৰিছে। আমি বহুত কেইগৰাকী নাম ইয়াত উল্লেখ কৰা নাই, কিন্তু এইটো নহয় যে তেওঁলোকক পাহৰি গৈছো। মানস ৰবীনৰ কথা ক'ব লাগে, আমি তৰালী শৰ্মাৰ কথা ক'ব লাগে, এজন কোন অনুপম শইকীয়া আৰু বহুত কেইজন আছে। মোৰ মানে পটকে নামবোৰ ইয়াত উল্লেখ কৰা নাই কাৰণে মনলৈ অহা নাই। নতুন খিনিতো একেবাৰে নৱপ্ৰজন্মৰ খিনিতো বাদেই দিছো। গতিকে এই সকলোখিনিৰে অৰিহণাতহে এইখিনি সম্ভৱ হৈছে। গ্ৰামোফোন ৰেকৰ্ড, চলচ্চিত্ৰ, নাটক, অনাতাঁৰ কেন্দ্ৰ, দূৰদৰ্শন, শ্ৰব্য কেছেট, CD ইত্যাদি মাধ্যমসমূহে গীত মাতৰ প্ৰচাৰত যি ভূমিকা পালন কৰিছে তাৰ ফলস্বৰূপে নতুন নতুন গীতিকাৰ, সুৰকাৰ, কণ্ঠশিল্পী, বাদ্যযন্ত্ৰীৰ সংখ্যাও বৃদ্ধি পাইছে ৰেকৰ্ডিং ষ্টুডিঅ'ৰ সংখ্যাও। গীতি সাহিত্যৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে নিশ্চয় ই অতি যোগাত্মক দিশ। অৱশ্যে গীতৰ সংখ্যা বাঢ়িছে যদিও দীৰ্ঘস্থায়িত্বৰ অভাৱৰ কথাও ক'ব লাগিব। ইয়াৰ কাৰণ হিচাপে আমি যদি কওঁ, ঐতিহ্য প্ৰকাশক ধাৰাটোৰ বিপৰীতে মনোৰঞ্জন ধৰ্মী গীতৰ শ্ৰোতাৰ আধিক্য। আশাৰ কথা যে জুবিনে কঢ়িয়াই অনা ধাৰাটোত ঐতিহ্য আৰু মনোৰঞ্জনৰ সমন্বয় সাধনক আদৰ্শ স্বৰূপে লৈ নৱপ্ৰজন্মৰ একাংশ প্ৰতিভাৱান শিল্পীয়ে অসমীয়া গীত মাতৰ অনেক পৰীক্ষাত ব্যস্ত হৈ আছে আৰু প্ৰচাৰৰ অনেক মাধ্যমেও ইয়াক সহজ কৰি তুলিছে। ইয়াত বহুতৰ নাম উল্লেখ কৰা থল আছিল যদিও সেই নমস্য ব্যক্তিসকলক আমি ইয়াত এনেকৈয়ে সামৰিছো। উল্লেখ কৰিব পৰা নাই যদিও আমি তাত মানে ক্ষমা বিচাৰিছো। এনেকৈয়ে আমি আশা কৰিম ৰূপান্তৰৰ মাজেদিয়ে অসমীয়া গীতৰ বিকাশ আৰু বিৱৰ্তনৰ গৌৰৱ নিশ্চয় অক্ষুণ্ণ থাকিব আৰু নৱপ্ৰজন্মত যিসকল গীতিকাৰে গীত লিখিছে তেওঁলোকে লক্ষীৰাম বৰুৱা, লক্ষীনাথ বেজবৰুৱা,
ৰুদ্ৰ বৰুৱা, আনন্দীৰাম দাস, নিৰ্মল প্ৰভা বৰদলৈ, ডক্টৰ ভূপেন হাজৰিকা, নৱকান্ত বৰুৱা এখেতসকলৰ গীত তেওঁলোকে শুনিব লাগিব আৰু অনুধাৱন কৰিব পাৰিব লাগিব। তেতিয়াহ'লে নিশ্চয় অসমীয়া গীতৰ বিকাশ আৰু বিৱৰ্তনৰ গৌৰৱ অক্ষুণ্ণ থাকিব। এই বিশাল বিষয়টোক মই এনেকৈ সামৰিব লগা হ'ল কাৰণ প্ৰত্যেকজন গীতিকাৰক লৈ পেলাই এখন এখন কিতাপ লিখিব পৰা যায়। মই যেতিয়া হেমন্ত লহকৰ দাদাই যেতিয়া মোক কৈছিলে তেখেতে 40 বা 45 মিনিটৰ ভিতৰত শেষ কৰিব পৰা ভিতৰ হলে ভাল হয় বুলি কৈছিলে। গতিকে মই 40 মিনিটত শেষ কৰাৰ তেওঁ বহুত জানে আৰু ভূপেন শৰ্মাক দেখা পাইছো, পুনাকাক দেখা, আমাৰ পংকজ দাটো আছেই, স্বপ্নালীলৈ মই ধন্যবাদ জনাইছো আৰু সমন্বয়ক হাজৰিকালৈ ধন্যবাদ জনাইছো। প্ৰত্যেক গৰাকীলৈ আমাৰ সভাপতি ডাঙৰীয়ানী বাইদেউলৈ ধন্যবাদ জনাইছো। ইয়াত মোক সহযোগ কৰা প্ৰত্যেক গৰাকীলৈ ধন্যবাদ আৰু কৃতজ্ঞতা জনাই মোক এইকণ সুবিধা দিয়াৰ বাবে মই অশেষ কৃতজ্ঞতা জ্ঞাপন কৰি পেলাই মোৰ বক্তব্য সামৰিছো। আৰু আপোনালোকে যদি কিবা সুধিব বিচাৰে নিশ্চয় সুধিব পাৰে। ধন্যবাদ। ধন্যবাদ বাইদেউ, আপুনি খুব সুন্দৰকৈ এটা দীঘলীয়া সময়ৰ গীতি সাহিত্যৰ বিষয়ে ইমান কম সময়ৰ ভিতৰত আমাৰ আগত দাঙি ধৰিলে। একেবাৰে ভূপেন হাজৰিকা, জুবিন গাৰ্গ, পাপনলৈকে। এতিয়া আমাৰ এই বক্তৃতামালা অনুষ্ঠানৰ ওপৰত আলোচনা আৰু প্ৰশ্নোত্তৰ শিতান আৰম্ভ কৰিবলৈ আহিছোঁ। আমাৰ মাজত উপস্থিত আছে অনিল ভট্ট ডাঙৰীয়া, তেখেতকো এই আলোচনাত অংশগ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। ভট্ট ডাঙৰীয়া শুনিছেনে বাৰু? মই প্ৰথমেই মই বৰ্ণালী সত্ৰাৰ্থী ওজালৈ মই আচলতে অভিনন্দন জনাইছোঁ। ধন্যবাদটো বেলেগ কথা, অভিনন্দন এইকাৰণেই জনাইছোঁ, মই চিন্তা কৰি আছিলোঁ তেখেতে কেনেকৈ এই গোটেই চৰ্যাপদৰ পৰা আজিলৈকে এই যিটো উদ্ভৱ আৰু বিকাশৰ বিষয়ে আপুনি কেনেকৈ ক'ব, এই কথাটো মই চিন্তা কৰি আছিলোঁ। আপুনি যথেষ্ট তথ্য সহকাৰে গোটেই কথাখিনি ইমান কম কথাত, এইটো একেবাৰে সঁচা কথা, বস্তুত অসম্ভৱ এনেকুৱা এই বিষয়টোৰ ওপৰত যিহেতু ইতিমধ্যে বহুত আলোচনা হৈছে, গতিকে ইমান কম সময়ৰ ভিতৰত আলোচনা কৰাটো এইটো একেবাৰেই অসম্ভৱ, একেবাৰে অসম্ভৱ। কিন্তু মই এটা বিশেষ কথা এটালৈকেহে মই আচলতে ক'ব খুজিছোঁ যে আপুনি আগতেই ক'লে যে আমাৰ 20 শতিকাৰ মাজভাগৰ পৰা এতিয়ালৈকে আচলতে 20 শতিকাৰ শেষলৈকে যিটো অসমীয়া গীতি সাহিত্য, আচলতে মই গীতি সাহিত্য এইখিনিতে মই আকৌ কৈছোঁ, আপোনাৰ মনত আছে যে মই গীতি সাহিত্য শব্দটোৱে মোৰ কাৰণে আচলতে বৰ গ্ৰহণযোগ্য নহয়। কাৰণ আমি উপন্যাস সাহিত্য বুলি নকওঁ, কবিতা সাহিত্য বুলি নকওঁ, গীতি সাহিত্য বুলি শব্দটো কিয় লগাই দিবলগীয়া হৈছে? তাৰমানে আমি এতিয়াও গীতক সাহিত্য হিচাপে গ্ৰহণ কৰিব পৰা নাই নেকি? যি ক্ষেত্ৰত বব ডিলানে ধৰক নোবেল প্ৰাইজ পালে, গতিকে গীতৰ ওপৰত, গতিকে আমি আচলতে গীতি সাহিত্য শব্দটো মোৰ কাৰণে বৰ সম্পূৰ্ণ গ্ৰহণযোগ্য নহয়। কিন্তু যি নহওক বাৰু, সেইটো এটা বেলেগ এটা তৰ্কৰ বিষয়। আচলতে তেতিয়া সেই সময়ৰ পৰা যিটো ধাৰা চলি আহিল, আচলতে তেতিয়া গীতবিলাকৰ সৃষ্টি হৈছিল, কিন্তু আজিকালি গীতবিলাক উৎপাদন হয়। ফেক্টৰীত যেনেকৈ গীত উৎপাদন হয়, ঠিক তেনেধৰণে তাত বহু ক্ষেত্ৰত এইটো এটা আমি আচলতে এটা ধাৰাত আমি বোধহয় অলপ অবচেছড হৈ আছো কাৰণেই হ'ব পাৰে যে আমি বৰ
নতুন গীতবিলাকে আচলতে যেনেধৰণে আপুনি কৈছে যে এতিয়া গীতবিলাকে স্থায়িত্ব লাভ কৰিব নোৱাৰে, কিহৰ কাৰণে নোৱাৰে? অৰ্থাৎ সচেতন শ্ৰোতাই মগজুক সেই গীতবিলাকৰ লগত সম্পৃক্ত কৰিব নোৱাৰে কাৰণে আচলতে সেই গীতবিলাকে বোধহয় স্থায়িত্ব লাভ কৰিব নোৱাৰে। কিছুদিন চলি যায়, তাৰপিছতে শেষ হৈ গুচি যায়। এতিয়া দুৰ্গাবুৰীৰ পৰা আৰম্ভ কৰি আচলতে মই দুই এটা উদাহৰণ যদি আপুনি দিলে হয় আৰু অলপ ভাল লাগিল হয়। আপুনি সময় নাই, এতিয়া দুৰ্গাবুৰী বুলি হয়, দুৰ্গাবুৰী কোৱাৰ লগে লগে আমাৰ এতিয়া সাধাৰণতে দুটা গীতৰ কথা আমি খুব বেছিকে কওঁ। এটা হ'ল মই বনে যাওঁ স্বামী। দুৰ্গাবুৰী গীতটো হ'ল মই বনে যাওঁ স্বামীটো আটাইতকৈ বেছিকৈ চলে, আৰু তাৰপিছত এই জয় ৰঘুৰ নন্দন, এই দুটা গীতৰ কথা এই ভূপেন হাজৰিকাই খুব ধুনীয়াকৈ ব্যৱহাৰ কৰিলে। আৰু এটা আচলতে বস্তুটো মানে কওঁতে আচলতে তাৰিকুদ্দিন আহমেদে গান লিখিছিলে নে মই নাজানো, কিন্তু ইমান ধুনীয়া মুকুতাৰ মালাটো নিশ্চয় মলিন বৰাৰ গীত আছিল। মলিন বৰাৰ গীত আছিলে, হয় হয়। আৰু দুৰ্গাপ্ৰসাদ ভূঞাৰ সুৰ আছিলে সেইটো। গতিকে সেইটোত মানে অকণমান কাৰোবাক খেলি মেলি হ'ব পাৰে কাৰণে মই লিখি থৈ দিছিলো সেই কথাটো। সময়টো আচলতে বহুত বেছি হৈছেই, আৰু বাকীসকলেও নিশ্চয় ক'ব। আৰু যিহেতু আমাৰ লোকসংগীতৰ যিবিলাক লোকসংগীতৰ ওপৰত আধাৰিত ধৰক এটা বেলেগ ধৰণে এটা জনাৰ এটা সৃষ্টি হৈছিল, একেবাৰে মানে জ্যোতিপ্ৰসাদ আগৰৱালাৰ পৰা আৰম্ভ কৰি একেবাৰে ভূপেন হাজৰিকালৈকে এতিয়াও সেইটোৰ ওপৰত মানে বিভিন্ন ৰকমৰ সম্পৰীক্ষণ চলি আছে, নিশ্চয় চলি আছে। কিন্তু সেইবিলাকে আচলতে ঠিক ব্যৱসায়িক স্তৰটো পাৰ হৈ আত্মিক স্তৰটো আচলতে পাইছে নে, সেইটো কিন্তু এটা ডাঙৰ বিচাৰ্যৰ বিষয় এটা হৈছে। গতিকে যিয়ে নহওক, এই অনুষ্ঠানটোত থাকি মই নিজেই বৰ ভাল লাগিলে। আপুনি যথেষ্ট কষ্ট কৰিছে, আপুনি ইতিমধ্যে বহুত কিতাপ লিখিছে, এই বিষয়টো আমি আলোচনা কৰিয়েই থাকোঁ, ব্যক্তিগতভাৱেও আমি আলোচনা আমাৰ হৈ থাকে। আৰু যিয়ে নহওক, আকৌ ভৱিষ্যতে আপোনাৰ লগত এই বিষয়ে আমি আলোচনা নিশ্চয় কৰিব পাৰিম। আৰু অকণমান বহল ভিত্তিত মানে মই এইটো কৈছোঁ, আমি সৰু বিষয় লৈ অলপ বিস্তৃত আলোচনা যদি কৰিব পাৰোঁ, সৰু বিষয় পেলাই আমি বিস্তৃত আলোচনা কৰিলে তেতিয়া বোধহয় এটা এই গোটেই সম্পূৰ্ণ বিষয়টোৰ প্ৰতি এটা ন্যায় কৰা। এইটো অলপ অন্যায় হৈছে। হয় হয়, কাৰণ বহুতৰ নাম আপুনি অকল নামকেইটা কওঁতে সময়খিনি পাৰ হৈ গুচি যাব। নামকেইটা কওঁতেই সময় পাৰ হৈছে, নামকেইটা মানে নকলেও নহয়। এতিয়া অম্বিকা গিৰিৰ ইমান ধুনীয়া ধুনীয়া গীত আছে। কিমান গান লিখিছে। আমি কেৱল এটা গানৰ কথাই কৈ থাকো, আজি বন্দুকে কথা কওঁ, কিন্তু কিয় শূন্য হবনো জীৱনৰ, ইমান সুন্দৰ সেই গীতটোৰ কথা আলোচনা হয়। উমেশ চন্দ্ৰ চৌধুৰীৰ যেনে ধৰক স্বাগত স্বাগত ভক্ত সমাগত সেৱক বৃন্দ সুধী, এই গীতৰ কথা আমি পাহৰি গৈছো। আচলতে উমেশ চন্দ্ৰ চৌধুৰী বা অম্বিকা গিৰি এনেকুৱা ধৰণৰ ব্যক্তিবিলাকৰ বিষয়ে আচলতে একোটা আলোচনা যদি এটা আলোচনা কৰিব পাৰে, বৰ সুন্দৰ প্লেটফৰ্ম। অন্ততঃ এনেকে ধৰণে যদি আলোচনা কৰিব পৰা হয়, তেতিয়া নিশ্চয় ৰাইজ উপকৃত হ'ব। গতিকে আপোনাক মই আকৌ এবাৰ ধন্যবাদ জ্ঞাপন কৰিছো। ইমান কম সময়ত আপুনি বহুখিনি কথা চৰ্যাপদৰ পৰা আৰম্ভ কৰি, আৰু চৰ্যাপদৰ কথাটো এতিয়া আমি সেই যিটো আচলতে তাত এতিয়াও বহুতে চৰ্যাপদৰ কথাখিনি যিটো মানে আমাৰ সহজ কথাত যিটো কোৱা হয় কপি ৰাইট বুলি, আচলতে সেই কপি ৰাইটটো এতিয়া বহুতেই মানে বেলেগ বেলেগ ধৰণে দাবী কৰে। এইটো যেন সম্পূৰ্ণ মানে আমাৰ হৈছে পণ্ডিত ডক্টৰ মহেশ্বৰ নেওগে যেতিয়া কৈ থৈ গ'ল, আৰু তাৰ ওপৰত কোনেও মানে হেৰি কৰা নাই আৰু। মহেশ্বৰ নেওগে বাণীকান্ত কাকতিয়ে যেতিয়া কৈ থৈ গ'ল, গতিকে চৰ্যাপদ মানে প্ৰথম হিচাপে লিখিত নিদৰ্শন হিচাপে থাকি গ'ল, আৰু সেইটোকে মানি ল'ব লগা হৈছে সকলোৱে। আৰু মিলো আছে। কিন্তু অসমীয়া কিছুমানে এইটো অসমীয়া নহয়, এইটো উৰিয়া বা বেংগলী বা, কাৰণ আচলতে মূল বস্তুটো আছিল বুদ্ধিষ্ট।
বুদ্ধিজীৱ হয় বৌদ্ধ ধৰ্মী আছিলে আৰু সেইকাৰণে অলপ সেই বিষয়ে অকণমান এতিয়াও নতুন নতুন কিছুমান তথ্য আহি আছে যিয়ে নহওক আহি আছে নিশ্চয় শুনিব পাৰিম মই বহুত সময় লৈ বাকী সকলো আছে মই আকৌ এবাৰ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ ধন্যবাদ ভট্ট ডাঙৰীয়া আমাৰ স্ক্ৰীণত আছে নীলা শৰ্মা মই সকলো ব্যক্তিগতভাৱে চিনি নাপাওঁ বহুতকে তথাপিও সকলোকে অংশগ্ৰহণ কৰিবলৈ আমাৰ এই আলোচনাত অংশগ্ৰহণ কৰিবলৈ বা কিবা যদি কুৱেশ্যন আছে কিবা যদি প্ৰশ্ন আছে এই বিষয়ে সুধিবলগীয়া বাইদেউৰ লগত পোনপটীয়াকৈ সুধিব পাৰে ৰুবি বাইদেউ আছে মাধুৰী কলিতা চৌধুৰী বাইদেউকো দেখা পাইছোঁ ভূপেন শৰ্মা ডাঙৰীয়াও আছে আমাৰ আলোচনাটো আগবঢ়াই নিবৰ বাবে সকলোকে অনুৰোধ জনাইছোঁ নমস্কাৰ সকলোলৈকে মই অকণমান দুআষাৰ কিবা এটা ক'ব বিচাৰিছোঁ হয় নিশ্চয় বৰ্ণালী কটকী ওজালৈ মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ বৰ ভাল লাগিলে সঁচাকৈ আমি বহুত লাভৱান হৈছোঁ ইমান ডাঙৰ বিষয় এটা ঠিক অনিল ভট্ট দাই কোৱাৰ নিচিনাকৈ আমি সৰু সৰু বিষয়কৈ ল'বলৈ পাৰিলে ভৱিষ্যতলৈ আমি বেছি লাভৱান হ'ম বুলি ভাবোঁ মই মানে ইয়াৰে আমাৰ তেজপুৰ ডাঙৰীয়া ৰুবি বাইদেউ ৰুবি সিংহ বাইদেউ জয়ন্ত বৰুৱা মীৰা বাইদেউ হয় মীৰা বহুত আছে জয়ন্ত বৰুৱা আছে আপুনি যোগ কৰিবলৈ অনুৰোধ জনাইছো আপোনাক বহুত ভাল লাগিলে বহুত বহুত ধন্যবাদ আৰু পৰৱৰ্তী মই আপোনালোককো অনুৰোধ জনাইছো যাতে পৰৱৰ্তী এনেকুৱা বিষয়বোৰ হলে এটা বিষয়ৰ ওপৰতে আমি লৈ পেলাই কৰিব পাৰো তেতিয়া বেছি আমিও ভাল লাগে আমাৰ নহয় জানো অকমান বেছিকে ক'বলে কিন্তু হয় সেয়াই হয় মন যায় হয় আজি সময়ৰ অভাৱ সেইটো আমি সকলোৱে গম পাইছো হয় 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 সেইকাৰণে মানে কথাটো তেনেকে ঠিক থুলমূলকৈ এনেকে ললে বিষয়বোৰ বেছি ভাল হয় এদিন এটা ললো নহয় নে অনিল দা আমি বেছি লাভৱান হম এতিয়া হয় আপুনি আৰু বহুত এটা ধন্যবাদ জনালো বৰ ভাল লাগিলে সদায় পঢ়ি আছো বা কিতাপবোৰো পাই মানে নামবোৰো পাই আছো কিতাপবোৰো চাই আছো এনেকে শুনি আজি বহুতেই লাভৱান হলো মই বৰ আজি উৎসাহিত হৈছো দেই ধন্যবাদ বহুত ধন্যবাদ আপুনি আৰু এটা বৰ ধুনীয়া গীতৰ কথা এটা কৈছিলে সেই গীতটোৰ বিষয়ে লক্ষ্মীনাথ বেজবৰুৱাই লিখা যিটো গীতৰ কথা কৈছিলে আপুনি দ্বিজেন্দ্ৰ লালৰ গীতৰ ওপৰত যিটো হয় এয়া আমাৰ জন্মভূমি আমাৰ জন্মভূমি জন্মভূমি মানে সেই তেনেকুৱা ধৰণৰ গীতৰ ওপৰতো হেৰা আমাৰ জন্মভূমি এইটো হেৰা আমাৰ জন্মভূমি এনে দেশ ক'তো নোপোৱা তুমি হেৰা আমাৰ জন্মভূমি ক'ত আছে এনে চাউল পানীত দিলে ভাত ক'ত আছে খুজি থেকেৰা টেঙাই যায় দাঁত ক'ত পাব প্ৰকাশ কৰিছা ক'ত ঢেকীয়া শাক এফাদৈ ক'ত এনে নেৰাই তোলে যাত হেৰা আমাৰ জন্মভূমি ক'ত এনে ধানৰ পথাৰ তামোল পাণৰ বাৰী ভলুকা মৰাল আদি আছে আৰু বাঁহৰ বাৰী লুইতৰ দৰে বৰদৈ ক'ত আছে কোৱা ঘূৰি আহা বসুমতী তথাপি নোপোৱা হেৰা আমাৰ জন্মভূমি বৰ সুন্দৰ বহুত দীঘল এই মই গীতটো মাত্ৰ দুবাৰ গাইছো আমাৰ জন্মভূমি আমাৰ জন্মভূমি হেৰাই আমাৰ জন্মভূমি হেৰাই এই বঙতো ধনে ধান্যে পুষ্প ভৰাই একেই হ'ল আমাৰ দেৰে বসুন্ধৰা সুৰটো প্ৰায় একেই হ'ল হয় হয় খুব ভাল লাগিলে গুণাদা কিবা এটা অনুষ্ঠানটো কওক মই তাকে ক'বলৈ লৈছো বহুত দিনৰ মূৰত বৰ্ণালীক লগ পালো বৰ্ণালী কুটকী ওজা অনবৰতে চৰ্চিত এটা নাম লাগি আছে অসমীয়া ভাষা সাহিত্যৰ ওপৰত আৰম্ভণিৰ পৰা শেষলৈকে গোটেই কথাখিনি শুনিলো নতুন নতুন কথা জানিলো আৰু তাৰ লগত সোণত সুৱগা চৰালে অনিল ভট্ট তেখেতলৈ ধন্যবাদ বাকী বৰ্ণালী কটকী ওজালৈতো ধন্যবাদ থাকিলে মই ভাবো আজি মোৰ এটা অনুভৱ আজি গোটেই আমাৰ ইমান অধ্যয়ন নাই
মই তাৰ লগে লগে আমাৰ অসমীয়া ক্লাবৰ সমন্বয়ক হেমন্ত লহকৰ মহোদয়লৈ ধন্যবাদ জনাইছোঁ। তেখেতে এই গোটেই অনুষ্ঠানটো সুন্দৰভাৱে পৰিচালনা কৰি আহিছে। নতুন নতুন বিষয়ৰ ওপৰত চিন্তা চৰ্চা কৰি তেখেতে গোটেই আয়োজন কৰি আহিছে। আজিও তেনেদৰে আয়োজন কৰা অনুষ্ঠানটোৰ জৰিয়তে কেইবাটাও নতুন কথা গম পালোঁ, যিহেতু আমাৰ অধ্যয়ন কম, বিশেষকৈ গীতি সাহিত্য বা এনেকুৱা। মোৰ এটা অনুভৱ হৈছে আজি আলোচনাটো শুনি যে অসমীয়া গীতি সাহিত্যৰ উদ্ভৱ, যে আমাৰ যিটো আৰম্ভণি, এই আৰম্ভণি, এই উদ্ভৱৰ ওপৰত যদি আমাৰ এটা বিশেষ বক্তৃতা আয়োজন কৰা যায়, কাৰণ ইয়াত বৰ্ণালী কটকী ওজাই একে আৰম্ভণিৰ পৰা শেষলৈকে গোটেইখিনি সামৰিব লগা হৈছে আৰু যথেষ্টখিনি তেওঁ সামৰিছে গোটেইখিনি। কিন্তু উদ্ভৱ সম্পৰ্কে আমাৰ আৰম্ভণিটো মই মোৰ বৰ্তমানৰ অনুভৱটোহে কৈছোঁ যে আমাৰ নতুন প্ৰজন্ম, যে তাৰ ভিতৰত কিছু সংখ্যকে জানে, কিন্তু অধিক সংখ্যকে হয়তো উদ্ভৱ, আমাৰ গীতি সাহিত্যৰ যিটো উদ্ভৱ, এই সম্পৰ্কে আৰু বেছিকৈ ভালকৈ জানিব। এইটোৰ ওপৰত মই বোলো এটা নিৰ্দিষ্ট বিষয়বস্তু হিচাপে লৈ এটা বক্তৃতা অনুষ্ঠান হ'লে ভাল লাগিব বুলি মোৰ বৰ্তমানৰ অনুভৱ। মই এই কথা বাকী ধন্যবাদ, সকলোলৈ ধন্যবাদ। মানে ভাল হৈছে আচলতে কথাটো, ময়ো ভাবো কেতিয়াবা, আৰু পৰা যায় অলপ, মানে আৰু অলপ পঢ়া শুনা কৰিলে। আৰু আটাইতকৈ ডাঙৰ কথাটো কি, গীতি সাহিত্যৰ চৰ্চাৰ কাৰণে তথ্য পাতিৰ ভীষণ অভাৱ। মানে এনেই সাধাৰণতে চাবলৈ গ'লে একো নাই, এইবোৰ কিনো আৰু গান চানহে আৰু, কিন্তু তথ্য পাতি বিচাৰিবলৈ মানে ধাৰাবাহিকভাৱে কোনেও লিখা নাই আজিলৈকে। কোনোবাই ক'ৰবাত এটা প্ৰবন্ধ লিখিছে, কোনোবাই এখন কিতাপ লিখি সামৰিছে, বিভিন্ন ধৰণৰ প্ৰবন্ধ গোট খুৱাই এখন প্ৰবন্ধ সংকলন কৰিছে, ইমানেই, খুব কম। আমাৰ এই ক্ষেত্ৰত লোকনাথ গোস্বামী ডাঙৰীয়াৰ কথা ক'ব লাগিব। তেওঁ এটা আগবঢ়াই দিছে আৰু এটা মানে চিন্তা কৰিব পৰাকে দুখনমান কিতাপৰ জৰিয়তে। আৰু বাকী মহেশ্বৰ নগে সেই তাহানিতে এখন লিখিছিলে, ডক্টৰ বীৰেন্দ্ৰনাথ দত্তই গীতি সাহিত্য এখন লিখিছিলে। এইখিনি সেই তেতিয়াৰ মানে হেৰিখিনি পিছত চোৱাগে নাই আৰু, মানে বীৰেন্দ্ৰনাথ দত্তৰ কিতাপখনো, ছাৰৰ কিতাপখনে অকমান কামত দিয়ে, নিদিয়া নহয়, কিন্তু বৰ বিশেষ বুলি ক'ব নোৱাৰি। গতিকে সেই অলপ মানে কষ্ট হয় এইখিনি অকমান চিন্তা চৰ্চা কৰি হেৰি কৰিবলৈ। তথাপি যিমান পাৰো মই চেষ্টা কৰিছো। আৰু আমাৰ অনিল ভট্টদা আছে, তেওঁ মোক যথেষ্ট সহায় কৰে, বিভিন্ন তথ্য পাতি গোটাই দিয়ে বা বিভিন্ন ধৰণে সহায় কৰে। সেইকাৰণে বহুতৰ তেনেকেই মই মানে খুচৰি কথাবিলাক উলিয়াই এই যিকোনো কৰিব পাৰিছো। নিশ্চয়, বহুত ধন্যবাদ। মানে কি, গোটেই আচলতে এই বক্তৃতাটো নুশুনা হলে মোৰ হয়তো এইটো অনুভৱ নহলহেঁতেন। গতিকে যিকোনো এটা বিষয়ৰ ওপৰত এটা বক্তৃতা দিবলৈ যাওঁতে কিমানখিনি অধ্যয়ন কৰিবলগীয়া হয়, এইটোতো আৰু সাংঘাতিক কথা। গোটেইটো ছবি মই ভাবিছো মানে যিহেতু গোটেইখিনি শুনিলো, এইটোৰ ওপৰত যদি মই বেলেগ কৰি যাওঁ, নিশ্চয় মানে বৰ্ণালী কটকী ওজাই হওক বা কোনোবা এজনেই হওক, নিশ্চয় এটা শুনিবলৈ পাম। ইয়াৰ লগত বিশেষকৈ সেইটো বুলিহে ক'লো, আৰু এনেই গোটেই কথাখিনি শুনি বহুতখিনি কথা জানিম। আচলতে এই আমাৰ যিটো ৮ম শতিকাৰ পৰা একাদশ শতিকালৈ যিখিনি কথা আছে সাধাৰণতে কোৱা যায়, এইখিনি কিন্তু যথেষ্ট নহয় জানো? এইখিনি যথেষ্ট দুখৰ, মানে একেবাৰে সম্পূৰ্ণ সামান্য তাৰ মানে তথ্য বুলি ক'বলৈ সাধাৰণতে বিশেষকৈ নাথাকে। গতিকে সেইকাৰণে আচলতে গীতি সাহিত্য বুলি কোৱাৰ লগে লগে এতিয়া আচলতে তেখেতে আজি গোটেইখিনি, আনকি লোকগীতি সাহিত্যখিনিও আনিবলগীয়া হৈছে। গতিকে লোকগীতি সাহিত্যৰো এটা সম্পূৰ্ণ এটা বেলেগ এটা জ্বৰ বুলি যিটো কোৱা যায়, সেইটো এটা সম্পূৰ্ণ বেলেগ এটা আলোচ্য বিষয়। বিশাল বহুত মানে ডাঙৰ আৰু বিষয়। হয়, মানে খুব চুইহে গৈছো আৰু। হয়, চুই যোৱাৰ নিচিনা হৈছে। উপায় নাই, সেইটো আৰু আপুনি ফুলকোঁৱৰৰ মণিকোঁৱৰৰ গীতৰ কথাও, কিন্তু সময়ৰ কাৰণে যিহেতু উদাহৰণ যিহেতু দিব পৰা নাই, বা তাত এতিয়া আনকি আপুনি আকুল মেঘে আনে সুজল ধাৰা পৰ্যন্ত আপুনি উদাহৰণ দিছে। কিন্তু তাত এই গীতবিলাকৰ বহু গীত
সৃষ্টিৰ আঁৰত বৰ ধুনীয়া কিছুমান কাহিনী থাকে। সেইটো এটা বেলেগ বিষয় বা কিমান ধুনীয়া ধুনীয়া কাহিনী আছে। গতিকে হয়। সেইবিলাক যদি আমি ক'ব পাৰিলোহেঁতেন বা আপুনি ক'ব পাৰিলেহেঁতেন বা আলোচনা কৰিব পৰা আৰু হয় বেছি মানে কিমান, কিন্তু এতিয়া আমাৰ যিহেতু আমাৰ সময় অতি কম, হয় তথাপিও হয় গতিকে আমি নিশ্চয় আশা কৰিম এই বিষয়ে হয় এনেকুৱা ধৰণৰ বিষয় লৈ পেলাই আমি আকৌ হয় আলোচনা লগ হওঁ। কেতিয়াবা সময় সুবিধা পালে নিশ্চয় আকৌ আহিম। হয় নিশ্চয়। হয়, ধন্যবাদ। ধন্যবাদ। আৰু কোনোবাই অংশগ্ৰহণ কৰিব নেকি এই আলোচনাত? আমাৰ মাজত অঞ্জন ওজা ছাৰো আছে। ছাৰে যদি অসমীয়া ক্লাবৰ বিষয়ে দুআষাৰমান কয় ভাল লাগিব। আজি কেনেকুৱা পালে অনুষ্ঠানটো? ছাৰ শুনিছেনে বাৰু? শুনিছো, ভাল লাগিলে আৰু ভাল লাগিবই আৰু ঘৰৰ মানুহ, গতিকে ভাল লাগিল বুলি ক'লেও বিপদ। তথাপি যিয়ে নহওক, অসমীয়া ক্লাবৰ এইটো যিটো প্ৰচেষ্টা মই আগতে গম পোৱা নাছিলো, এতিয়া আজি গম পালো। আৰু ইয়াৰ পাছত আৰু নিশ্চয় এই বক্তৃতামালা চলি থাকিব, ৱেবিনাৰ হ'ব আৰু সেইবিলাকত মই অংশগ্ৰহণ কৰিম বুলি প্ৰতিশ্ৰুতি দিলো। অসমীয়া ক্লাবক ধন্যবাদ জ্ঞাপন কৰিছো, ইমান এক ঐতিহ্যপূৰ্ণ এটা অনুষ্ঠান, ইমান পুৰণি অনুষ্ঠান, এই অনুষ্ঠানে যে এই ধাৰাবাহিকতা অক্ষুণ্ণ কৰি আছে, সেইটো বৰ গৌৰৱৰ কথা। আমি আশা কৰিম যে এনেধৰণৰ কাৰ্যসূচীৰে আমি আগলৈও উপকৃত হ'ম। ধন্যবাদ। ধন্যবাদ ছাৰ। শুনিব লাগিব ন মই। দিলীপ কুমাৰ বৰুৱা ডাঙৰীয়া আছে, আপুনি কিবা ক'ব বিচাৰে নেকি? নহ'লে আমি সামৰণি অনুষ্ঠানলৈ আগবাঢ়িম। নাই, ভাল লাগিল শুনি, এনেই ক'ব লগা বিশেষ নাই। ভাল লাগিল, ভাল পাইছো বৰ শুনি, বৰ সুন্দৰ বক্তৃতা। আগলৈও আমি শুনিবলৈ পাম বুলি ভাবিছো আৰু অসমীয়া ক্লাবৰ লগত পাম আপোনাক আৰু। ধন্যবাদ। ধন্যবাদ। আমি আজিৰ বক্তৃতামালা অনুষ্ঠানৰ শেষৰ পৰ্যায়ত আমি উপস্থিত হৈছোহি। এইবাৰ কৃতজ্ঞতা আৰু শলাগৰ শৰাই আগবঢ়াব অসমীয়া ক্লাবৰ উপসভাপতি শ্ৰীযুত পংকজ বৰা ডাঙৰীয়া। পংকজ বৰা ডাঙৰীয়া শুনিছেনে বাৰু আপুনি? হেল্ল', পংকজ দা শুনিছেনে আপুনি? আছে, মাইকটো অফ হৈ আছে। হয় হয়, ঠিক আছে, হয় ঠিক আছে, হয় আহিছে। নমস্কাৰ। গীতি সাহিত্যৰ বিষয়ে ইমান সময়ে আমাক একেবাৰে মন্ত্ৰমুগ্ধ কৰি ৰাখিলে বৰ্ণালীয়ে। বহু তথ্যভিত্তিক বহু নজনা কথা জানিবলৈ পালোঁ। মই প্ৰথমতেই অসমীয়া ক্লাবৰ তৰফৰ পৰা বৰ্ণালী কটকী ওজালৈ কৃতজ্ঞতা তথা ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগ পাম। ধন্যবাদ জনাইছোঁ আমাৰ অসমীয়া ক্লাবৰ সভাপতি মহোদয়া, অৱসৰপ্ৰাপ্ত জিলা ন্যায়াধীশ অৰুণা দেৱী বাইদেউ। ধন্যবাদ জনাইছোঁ সাধাৰণ সম্পাদিকা অনুদেৱী মহন্ত বাইদেউ, প্ৰমুখ্যে সমূহ এই অনুষ্ঠানত উপস্থিত থকা সমূহ অসমীয়া ক্লাবৰ সদস্য। ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰিকৰী সমন্বয়ক তথা আঁত ধৰা আমাৰ অসমীয়া ক্লাবৰ এক্সিকিউটিভ মেম্বাৰ মনোজ হাজৰিকা, প্ৰমুখ্যে উদয় কৃষ্ণ গোহাঁই বৰুৱা। আমি ধন্যবাদ জনাইছোঁ অনুষ্ঠানটোৰ গুৰিৰ যিজন মূল ব্যক্তি, মুখ্য সমন্বয়ক হেমন্ত লহকৰ-দেৱক। বহুত ধন্যবাদ জনাইছোঁ ডক্টৰ অঞ্জন ওজাক, ছয়দুৱাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ। তেখেতে আজি এই অনুষ্ঠানত সম্পূৰ্ণকৈ এই অনুষ্ঠানত থাকি আমাক উৎসাহিত কৰাৰ বাবে তেখেতক আন্তৰিক ধন্যবাদ জনাইছোঁ। ধন্যবাদ জনাইছোঁ মাধুৰী কলিতা চৌধুৰী। মাধুৰী কলিতা চৌধুৰী হৈছে বিশিষ্ট সাহিত্যিক তথা ভাৰত চৰকাৰৰ পৰা বিশিষ্ট সাহিত্যিক হিচাপে পদকপ্ৰাপ্ত। তেজপুৰৰ দধিনাথ কলিতাৰ জীয়ৰী। আৰু জনাবলৈ সুখী হৈছোঁ প্ৰসন্নলাল চৌধুৰীৰ
তেখেত বোৱাৰী, তেখেত আজি আমাৰ অনুষ্ঠানত থাকি আমাক যি উৎসাহ যোগালে তাৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যিসকল আমাৰ অসমীয়া ক্লাবৰ সদস্যৰ বাহিৰেও বাকীসকল ব্যক্তিয়ে এই অনুষ্ঠানত ভাগ লৈছে, তেখেতসকললৈকো মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু শলাগৰ শৰাই অনুষ্ঠানটো মই সামৰিছোঁ। ধন্যবাদ। ধন্যবাদ। এইখিনিতে মই শেষত জনাব বিচাৰিছোঁ, আমাৰ এই গোটেই অনুষ্ঠানটি আমাৰ অসমীয়া ক্লাবৰ ফেচবুক পেজত লাইভ কৰা হৈছিলে, তাত ৰেকৰ্ড হৈ থাকিব। ৱেবছাইট যোগেদিও এই ভিডিঅ'টি আপোনালোকে লাভ কৰিব পাৰিব। ধন্যবাদ। আমি তেনেহ'লে ইমানতে আমাৰ আজি সভাখন বন্ধ কৰিব বিচাৰিছোঁ। সভাপতি মহোদয় বাইদেউ, হয় হয়, ধন্যবাদ। সভাপতি মহোদয় বাইদেউ, আমাৰ মিটিংখন, গুগল মিটিংখন বন্ধ কৰিব পাৰোঁনে বাৰু? বাইদেউ আছেনে? নিৰ্দিষ্ট বক্তালৈ মই ধন্যবাদ জনাইছো আৰু এই গুগল মিট যোগে যিসকল সংযোজিত হৈ আছে তেখেতসকল সকলোলৈকে ধন্যবাদ জনাইছো আৰু আজি এই গুগল মিট কৰিব পাৰে বুলি অনুমতি প্ৰদান কৰিছো। ধন্যবাদ। ধন্যবাদ। Yeah, so I did.